নমস্কাৰ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? মই এটা সৰু ৰেচিপি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যিহেতু আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, নিজেও কেতিয়াবা চাহৰ লগত বনাই খাব পাৰিব। এতিয়া বলকচোন বনাওঁতে চাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ৰেচিপিটো বনাব লৈছোঁ। আপোনালোকে প্ৰথমতে এটা বইল ডিম ল'ব, এটা বইল ডিম আৰু এটা কেঁচা ডিম, আৰু অকণমান মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, অকণমান টমেটো কাটি লৈছোঁ। কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে টমেটৰ গুটিখিনি দিয়া নাই যে, এই গুটিখিনি উলিয়াই দিছোঁ। এতিয়া বলক বনাম। মছলা দিম। ইয়াত অকণমান তেল দিলোঁ, অকণমান মিঠাতেল দি দিলোঁ, অকণমান মিঠাতেল দিলোঁ, দি কিনে ডিমটো দি দিলোঁ, ডিমটো দি দিলোঁ। ডিমটো দিয়াৰ পিছত অকণমান টমেটোখিনি দি দিছোঁ। টমেটো পিঁয়াজ, নিমখ অকণমান জলকীয়া গুড়া, অকণমান জিৰা গুড়া, অকণমান ধনিয়া জিৰা, অকণমান টেষ্টি সোৱাদৰ কাৰণে লাগিব অকণমান। চাহৰ লগতো খাব। 2 মিনিট বইল ডিম প্লাছ পুছ। এইটো বনোৱা হৈ গ'ল। এটা খাইছোঁ, ইমান টেষ্টি বইল ডিম প্লাছ পুছ দুটা, বইল ডিম খাওঁ, বইল ডিম আৰু প্লাছ পুছ দুটা। কেনেকুৱা লাগিছে জান? মা বহুত টেষ্টি বনিছে, আপোনালোকেও খাই চাব আৰু ট্ৰাই কৰি চাব। মজা বনিছে ন? তুমি খাইছা মা? চাহৰ লগত খাম। বইল ডিম প্লাছ পুছ। কেনেকুৱা? মা বহুত মজা লাগিছে। বহুত মজা লাগিছে। মই অকণমান খাই চাওঁ লাগিছে দেই, অকণমান খাই চাওঁ। বইল ডিম প্লাছ পুছ দেই।